থিমটোৱে তেনেকুৱা চুজ কৰিছোঁ মই আজি পৰম্পৰা সাজত লাইক অসমীয়াৰ বিয়া যেতিয়া আপুনি খাবলৈ যায় অসমীয়া মানুহৰ বিয়া তো এনেকুৱা ধৰণৰ মেকআপ লুক ক্ৰিয়েট কৰিব পাৰে পৰম্পৰা সাজৰ লগত তো আই হোপ আপোনালোকৰ এই ভিডিঅ'টি আপোনালোকৰ বাবে হেল্পফুল হ'ব আৰু যদি আপোনালোকে প্ৰথমবাৰৰ বাবে মোৰ চেনেলটো ভিজিট কৰিছে দেন প্লিজ মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰক ছাবস্ক্ৰাইব বাটনটো দিয়াই আছে তাৰ কাষত এটা সৰু বেল আইকন আছে সেই বেল আইকনটো হিট কৰক তাকি মোৰ ভিডিঅ'জৰ আপডেটছবোৰ আপোনালোকে যেন পাই থাকে এণ্ড বলক তেনেহ'লে ভিডিঅ'টো চাই লওঁ লেটছ গেট ষ্টাৰ্টেড মই অলৰেডি লাইক মোৰ ফেচখন ভালকৈ ক্লিন কৰি লৈছোঁ দেন মই মইশ্চাৰাইজাৰ ইউজ কৰিম বাট ইয়াত মই মইশ্চাৰাইজাৰ ইউজ নকৰোঁ মই ইয়াত ইউজ কৰিবলৈ গৈ আছোঁ বায়'টিকৰ এজলেছ চিৰাম খুব লাইট ৱেইট হয় চিৰামটো এণ্ড আপুনি ডেইলি বেলটো ইউজ কৰিব পাৰে লাইক ডেইলি বেচিছত এণ্ড এইটো অল স্কিন টাইপ হয় লাইক চবেই ইউজ কৰিব পাৰে যদি আপোনাৰ একনি প্ৰ'ন স্কিন আছে লাইক অইলি স্কিন আছে লাইক চবতে আপুনি ইউজ কৰিব পাৰে এণ্ড স্মেল চ' গুড গাইজ অ'কে নেক্সট মই প্ৰাইমাৰ ইউজ কৰিম ইনচাইটৰ 3-in-1 প্ৰাইমাৰ প্ৰাইম প্ৰটেক্টছ এণ্ড মইশ্চাৰাইজ এণ্ড এইটো চিলিকন বেছড প্ৰাইমাৰ হয় এণ্ড চিলিকন বেছড প্ৰাইমাৰবোৰৰ লাইক এডভান্টেজ এইটোৱে হয় যে এনেকুৱা ধৰণৰ প্ৰাইমাৰবোৰ ইউজ কৰিলে আপোনাৰ স্কিনখনক কেনভাছ কৰি দিয়ে লাইক আমি যেনেকৈ কেনভাছত যেতিয়া পেইণ্ট কৰোঁ ইটছ চ' স্মুথ চ' আপোনাৰ স্কিনখন খুব স্মুথ কৰি দিয়ে আপোনাৰ স্কিনত যিমান লাইক প'ৰ্ছ আছে সেইবোৰ লাইক লগে লগে মিনিমাইজ কৰি দিয়ে চ' মই টি-জোন এৰিয়াত ফ'কাছ কৰি ভালকৈ লগাই ল'ম অকণমান ল'ম মই ইমান নলওঁ ইয়াত মোৰ অকণমান প'ৰ্ছ আছে ভালদৰে ব্লেণ্ড কৰি এণ্ড লগে লগে খুব ব্লেণ্ড হৈ যায় ডেটছ ৱাই আই লাইক দ্য মষ্ট লগে লগে ব্লেণ্ড হৈ যায় মই মোৰ লিপছত মইশ্চাৰাইজ কৰিম এণ্ড মই ইউজ কৰি আছোঁ লোটাছ হাৰ্বেল ষ্ট্ৰবেৰী লিপ বাম মই ফাউণ্ডেশ্যন ইউজ কৰিব গৈ আছোঁ এণ্ড মই ইউজ কৰি আছোঁ মেবলিন ফিট মি ফাউণ্ডেশ্যন ইন দি শ্বেড 230 মই দি দিম মোৰ শ্বেড 230 হয় এণ্ড এইটো ইউনিভাৰ্চেলি ইউজেছ ফাউণ্ডেশ্যন হয় লাইক ইউনিভাৰ্ছে ইউজ কৰে বুলি ক'লেও ভুল নহ'ব ইমানো ভাল ফাউণ্ডেশ্যন লাইক নহয় মেট বুলি কয় বাট অকণমান দেৰি পিছত অক্সিডাইজ হৈ যায় সেইকাৰণে ভাল নালাগে মই ডট কৰি কিনে গোটেই ফেচত লগাম দেন মই ব্ৰাছেৰে ব্লেণ্ড কৰিম মই বিউটি ব্লেণ্ডাৰতকৈ মই লাইক ব্ৰাছ বেছি প্ৰিফাৰ কৰোঁ লাইক ৰিচেণ্টলি মই ব্ৰাছ ইউজ কৰা লাইক ইউজ কৰিব লৈছোঁ আগতে মই বিউটি ব্লেণ্ডাৰে ইউজ কৰিছিলোঁ ব্লেন্ডিং খুব বেছি ইম্পৰ্টেণ্ট হয় মেকআপৰ যিটো ফাৰ্ষ্ট ৰুল হয় ব্লেন্ডিং যদি আপুনি মেকআপ কৰি আছে দেন যদি আপুনি ব্লেন্ড ভালকৈ নকৰে দেন আপোনাৰ মেকআপটো বহুত কেকি দেখা হয় আননেচাৰেল লাগে তো যেতিয়া আপনি মেকআপ করে মেক শিওর যাতে আপনি খুব ভালকে ব্লেন্ড করে। নেক্সট
মই কনসিলাৰ ইউজ কৰিব গৈ আছো এণ্ড মই ইউজ কৰি আছো NY Bare কনসিলাৰ HD স্পটলেছ লিকুইড কনসিলাৰ এইটো লাইক wow guys এইটো বহুত amazing result হয় এণ্ড যদি আপুনি এফৰ্ডেবলৰ ভিতৰত ভাল কনসিলাৰ বিচাৰি আছে দেন মই সাজেষ্ট কৰিম লাইক এইটো আপুনি ইউজ কৰিব পাৰে এণ্ড মোৰ শেড হৈছে ডাৰ্ক এণ্ড হোৱাইট চকলেট Britzel in the shade 03. More under eye area. More light হয় more shade okay. Obviously light use কৰিব লাগে. Compact use কৰিব পাৰি so what your choice I think more crease line to then set হৈ যায় next মই eye makeup start কৰিম but eye makeup start কৰাৰ আগতে মই মোৰ eyebrows like fill কৰি লম and মই ইয়াত use কৰি আছো Maybelline New Yorker eyebrow pencil but light next মই again more eyebrows to highlight কৰিম তো highlight কৰিবৰ বাবে again মই concealer use কৰি আছো same concealer next মই eye makeup start কৰিম তো eye makeup ৰ বাবে মই use কৰি আছো Huda Beauty eyeshadow palette rose gold edition and first মই transition shade pick কৰিম okay transition shade হৈছে আমি যেটো directly বা depth যেটো color আমি বিচাৰো আমাৰ eye lookত তাৰ আগত use কৰা shade টো transition shade বুলি কয় and transition shade to maximum good light থাকে but transition shade আমি light shade পুরক আমি transition shade হিসাবে পিক কৰো and হেতু আপোনাৰ ডিপেন্ড কৰে আপোনাৰ ডেপথৰ কালাৰটোৰ ওপৰত যদি আপুনি লাইক ডেপথ কালাৰটো ব্ল্যাক বিচাৰে দেন transition shade টো তাতকে অকমান লাইট হ'ব লাইক ব্ৰাউন ইউজ কৰিব পাৰে লাইক after all apni like বহুত পাতল কালাৰ টো এজ এ ট্ৰানজিশন শেড লব লাগে এন্ড বহুত মানে এটো স্কিপ কৰে দে মানুহে বহুত মানে কি কৰে ডাইৰেক্ট যেটো ডেপথ কালাৰ হয় হেতু আই লুকত প্ৰেজেন্ট কৰে আই লুকত ইউজ কৰে তেতিয়া লুকটো বহুত লাইক উইয়াৰ্ড লাগে আই ডোন্ট নো বহুতে এটো স্কিপ কৰে তো আপোনালোকে যদি আপোনালোকে চাই আছে যদি নহয় obviously চাই আছে তো আপোনালোকে প্লিজ ট্ৰানজিশন শেডটো skip নকৰিব আজি মই ইমান পাহৰি কি আছো মই নাজানো এনিৱে তো মই এইটো কালাৰ পিক কৰিম ইটস কল্ড shine আৰু this palette is so good guys মই ইয়াৰ ওপৰত ৰিভিউ কৰি থৈছো যদি আপোনালোকে ল'ব বিচাৰে এইটো palette then আপোনালোকে এবাৰ চাই ল'ব and মই এইটো ক্ৰিজ লাইনৰ ওপৰত ফোকাস কৰি like place কৰি আৰু ব্লেন্ড কৰি যাম একেলগে
as I told you, the blending to খুব বেশি important হয় কারণ ব্লেন্ডিং এর উপরহে আপনার গোটে লুক টু ডিপেন্ড করে যদি আপনি আই শ্যাডো লগাই আছে বাট যদি আপনি ভালকে ব্লেন্ড নকৰে দেন ইট উইল বি নট গুড ভালকে ফুটি নুঠিব as you can see খুব পাতল হৈছে ট্ৰানজিশন শেড এই কাৰণে কয় মই আৰু অলপ লম লৈ কেনে এগেইন ভালকে ব্লেন্ড কৰি মোৰ ক্ৰিজ লাইনৰ ওপৰত ফোকাস কৰি অকল ক্ৰিজ লাইনৰ ওপৰতে মই ফোকাস কৰিম মই স্যাম প্যালেটৰ পৰা এইটো কালাৰ পিক কৰিম মেনিয়েটাৰ এইটো বহুত বেছি পিগমেন্টেড হয় জাস্ট সি দেখাইছো এইটো মই আউটাৰ কৰ্নাৰ বিট মই প্লেস কৰিম blend কৰি যাম ভালকে this one এইটো মই মোৰ আউটাৰ কৰ্নাৰ বিট প্লেস কৰিম blend first অকমান প্লেস কৰি থম তাৰপিছত মই blend কৰিম dust out মই স্যাম প্যালেটৰ পৰা এই কালাৰটো পিক কৰিম এণ্ড মোৰ লৱাৰ লেছত এপ্লাই কৰিম ব্ল্যাক কালাৰ পিক কৰিম again like more compact use kori next my bronze kori tar babe use kori asu moi Sivana colors or bronze professional palette yat blusher cum highlighter cum bronzing apnar pai jay falsies apply kori falsies apply kori loiso then moi eta wing eyeliner draw kori খুব precisely draw kori karon obviously more eye makeup to খুব dramatic hoise moi খুব light wing eyeliner draw kori and moi yate use kori aso music flower gel eyeliner blush use koru karon mai ekdom bhal napabo dramatic blush so I'm just gonna use this beautiful pink shade it's more like highlighter use korbo koreso and again for Sivana highlighting color
saw a place made of many, many dreams. Always stay connected. What you gonna do if I do? Tell you what you know, yes you know. It's a family, my magic joy in a dream. What you gonna say if you stay? Look at this fire in your hand, made of million kisses, my magic joy in a dream. I believe in the future we design. Journey train, journey train, journey train. I can see some evidences. Come with me and let us dance. Join my journey dream. I can see some evidences. Join with me and let us dance. Enjoy my life. Okay, মই আপোনাক লগ পাইছো মোৰ ফাইনেল লুকত। Okay guys, this is my final finish look. মই just এটা ব্লু কালাৰৰ পিংকি wear কৰিছো, then